হেল্ল' বন্ধুসকল, আপুনি যদি ইমেইল পাছৱৰ্ড পাহৰি যায় বা মনত নপৰে কেনেকৈ উলিয়াব? আজি মই এই ভিডিঅ'ত আপোনালোকক দেখুৱাম ইমেইল পাছৱৰ্ড পাহৰি গ'লে বা মনত নপৰিলেও আপুনি উলিয়াব পাৰিব। আৰু মই আপোনাক সম্পূৰ্ণ স্ক্ৰীনৰ মাধ্যমত লাইভ প্ৰুফ দেখুৱাম এই ভিডিঅ'ত। ঠিক আছে বন্ধুসকল, আহক নহ'লে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি প্ৰথমে মেইল আইডিটো খুলি ল'ব। ইয়াতে মই মেইল আইডিটো খুলি লৈছোঁ। ইয়াতে প্ৰফাইল আইকনত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি গুগল একাউণ্টত ক্লিক কৰিব। ইয়াতে গুগল একাউণ্টত ক্লিক কৰি দিছোঁ মই। ইয়াতে আছে আপোনাৰ হোম, পাৰ্চনেল ইনফো, ডাটা এণ্ড প্ৰাইভেচি, সিকিউৰিটি। ইয়াতে সিকিউৰিটিত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি তলৰ ফালে আহিব। তলত আছে আপোনাৰ পাছৱৰ্ড মেনেজাৰ, মেনেজ পাছৱৰ্ড। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰিছোঁ মই। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি google.com, ইয়াতে দেখা পাইছে মোৰ google.com। ইয়াতে ক্লিক কৰিলে মোৰ মেইল পাছৱৰ্ডটো ওলাই আহিব। ইয়াতে মই ক্লিক কৰি দিছোঁ। ইয়াতে আপোনাৰ মোবাইল স্ক্ৰীন লকটো খুজিব। ইয়াতে স্ক্ৰীন লকটো মাৰি দিলে হ'ল যি হয় আপোনাৰ। ইয়াতে স্ক্ৰীন লকটো মাৰি দিয়াৰ পিছতে আপোনাৰ মেইল আইডি কেইটা ওলাই যাব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছতে মোৰ মেইল আইডিটো ওলাই আহিছে। ঠিক আছে, ইয়াতে চকু আইকনত ক্লিক কৰিলে আপুনি মেইল আইডিটো দেখা পাব। এইবাৰ এটা মই ট্ৰিক দেখাই আছোঁ আৰু এইটো এটা ট্ৰিক হৈ গ'ল। ঠিক আছে, ডাইৰেক্ট আপুনি ছেটিংছত যাব। ছেটিংছত ক্লিক কৰাৰ পিছত তলৰ ফালে আহিব। তলত এটা গুগল বুলি অপশ্যন আছে। সকলোৰে মোবাইলতে থাকে এইটো অপশ্যন। ইয়াতে গুগলত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত সাইডত আছে পনে অল সাৰ্ভিসেছ। ইয়াতে ক্লিক কৰিব অল সাৰ্ভিসেছ। ইয়াতে ক্লিক কৰাৰ পিছত তলৰ ফালে আহিব। তলত আছে অটো ফিল উইথ গুগল। ইয়াতে দেখা পাইছে বন্ধুসকল অটো ফিল উইথ গুগল। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে মোৰ আহিছে গুগল পাছৱৰ্ড মেনেজাৰ। ইয়াতে গুগল পাছৱৰ্ড মেনেজাৰত মোৰ ক্লিক কৰি দিয়াৰ পিছতে পাছৱৰ্ড কেইটা ওলাই আহিব। ঠিক আছে, ইয়াতে মই ক্লিক কৰি দিলোঁ। দস্ত মোৰ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগি থাকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ক'ৰ পৰা চাই আছে কমেণ্ট কৰিব। ঠিক আছে, মই ইয়াতে ক্লিক কৰি দিছোঁ google.comত। ইয়াতে আৰু স্ক্ৰীন লকটো খুজিছে। ইয়াতে মোবাইল স্ক্ৰীন লকটো মাৰি দিলে হ'ল। ইয়াতে মই মোবাইল স্ক্ৰীন লকটো মাৰি দিলোঁ। তলত আহিলোঁ। ইয়াতে মোৰ দেখাইছে এইটো মেইল আইডি আৰু ইয়াতে চকু আইকনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পাছৱৰ্ডটো ওলাই আহিব। ঠিক আছে দস্ত, যদি ভিডিঅ'টো ভাল লাগিলে আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, সকলোৱে ভালে থাকিব। ধন্যবাদ।